Hello friends, good morning and welcome back to my YouTube channel Rekha Simple Lifestyle. Aru happy Holi apnalok sokololoi mor falor pora Holir bahut hube kamona janaisu aru amar গুনগুনে পুরা হোলি খেলি একদম অবস্থা বেয়া মই খেলিছিলো এতিয়া মই গা ধুই ললো আৰু এবাৰ আৰু আমাৰ গুনগুনে মেডামে অলপ দেৰিকে থৈ দিম আৰু মানে মানে পুৰা খেলি একদম কোনে মাতে আৰু আজি আমাৰ দিনটো কি কৰি থাকো আপোনালোকক দেখাই দিম এয়া কেঁচা সূতা মাৰ দি আছে কাপোৰ ববৰ কাৰণে আমাৰ বাই আৰু ইফালে মাই এয়া কি কৰি আছা এয়া সূতা আঁচকি আছে নেকি তাৰপিছত ৰ'দত মেলি দিব मोबाइल वाले जी वाले आज जी हाई हो नो अरे नो 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 ताजे से আজি আমাৰ খানা মানে মামি আমাৰ আৰু বাহাতৰ লগ হৈ পেলাই একেলগে খাম পুৰা খানা কি জানে নে পুৰা আলুৰ দম আপোনালোকে চাই দেখো আলুৰ দম আলু পুৰা আলু পিটিকা আলু খাৰ সব মানে আলুৱে মানে মানুহকেইটা ক্ষীণ যে সেইকাৰণে মানে আলুৰ আঞ্জা খাব আৰু মানে শংকৰ খাম আৰু এতিয়া আমি চাহ খাই লওঁ কেকেৰে কেকে আৰু চাহ আজি হোলিৰ খানা আলুৰ দম আজি হোলিৰ খানা বোলে বেঙেনা পুৰা কেনে একদম মজা খানা কি হোলিৰ কাৰণে না আৰু এই কচু বটা হয় কচু বটি বটি নাই কচু বটা আমাৰ ফ্ৰিজতে এনে খাবি দে মস্ত নাখাই কেক নাখাই দে পানী মুখত দি আছোঁ বাবা গুণে ধুব তাপাক চাহ দিছোঁ মই ঘৰত পিঠা চাহ কালকে নহয় মিঠা মিঠা নৰঙা চাকি তই কি কৰি চাওঁ মই কি চাওঁ খালোঁকে তই একো নহয় কি ধুনীয়া দেখা ৰিগেলে চাহ খাই নাই বল ফটোকে চাহ খাইছোঁ ৰিগেলে খাব নৰে ভাল তোকে খালা পানী খাব গাজৰ কইনা গাজুই গ'ল গুনগুনে কইনা কোন আমাৰ কইনা আমাৰ হোলি খেলা হৈ গ'ল নগলো হাই দিয়া আলুৰ আঞ্জা প্ৰচেছত নেকি কিমান আগবাঢ়িল অলপ অলপ আগবাঢ়ি আছে আৰু হেল্ল' ফ্ৰেণ্ডছ গুণগুণক অকণমান মামীহঁতৰ তাতে থৈ আহিছোঁ মাও আছে পাপাও আছে চব তাতে আছে যিহেতু এনে আৰু টাইম পাছ লগতে খানা মই ভাতখিনি আমাৰ ইয়াতে বহাই দিলোঁ ভাত হৈয়ে গ'ল আৰু ভাবিছোঁ তাইক থৈ আহিছোঁ যিহেতু তাইক গা চা ধুৱাই দিলোঁ মইতো এইবাৰ ধুলোঁ হিচাপ নাই এতিয়া মই মানে ঘৰ সাৰিব আছে আৰু কিবা কিবি বাচন বৰ্তন লেতেৰা হৈ আছে তো সেইবোৰ ধুওঁ আৰু ঘৰ চৰ অলপ চাফ চিকুণ কৰি লওঁ সেইটো কাৰণে তাইক থৈ আহিছোঁ তাৰপিছত তাইক লৈ আনিমগৈ তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে আমাৰ গুণগুণ হামু দিলে হেল্ল' ফ্ৰেণ্ডছ আজি চুলিখিনি অকণমান ধুই দিছোঁ আৰু আজিতো বৃহস্পতিবাৰে হয় গতিকে আমি আজি লাষ্ট হোলি তো আজি লাষ্ট হোলি বুলি কিনে এনে মানে এনে খানা খাম আৰু এটা বেছি মানুহ নহয় বাহঁতে বা ভিনদেউ মামা মামী আৰু আমি আমাৰ ওচৰত তো তাতে মায়ে বনাই আছে আজি আলুৰ দমৰ খানা মানে প্ৰতিটো দিন আমি আনন্দময় কৰি কেনেকৈ তুলিব পাৰোঁ সেই প্ৰচেষ্টা গতিকে লাষ্ট হোলি বুলি গোটেইকেইটা লগ হৈ খালে নিজৰো কিবা এটা ভাল লাগে ন সেইটো কাৰণে আজি আমি লগ হৈ পেলাই খাম খানা আৰু সেইকাৰণে ভালো লাগি আছে দিনটো তাতেই আছিলোঁ এতিয়া আহিলোঁ গুণগুণক গা পাটো ধুৱাই দিলোঁৱেই আগতেই আৰু এতিয়া তাই শুলে অকণমান গতিকে মই তাইক ৰখি আছোঁ অকণমান পিছত তাই উঠিলে তাই আৰু ময়ো যাম ভাতখিনি ইয়াতে উঠাই দিছোঁ হৈ গৈছে বাছ এনেকৈ চলি আছে আৰু খানা যা যোগাৰ আৰু আজি চুলিও ধুইছোঁ শুকুৱাই নাই এতিয়ালৈকে মেলি থাকিব লগা দেখিছেনে মাতটো মোৰ ইমান বেয়াকৈ ফাটিছে মানে চৰ্দিও নাই কাহো নাই জ্বৰো নাই একো নাই কিন্তু তথাপি মোৰ মাতটো ফাটি গৈছে মাতটো নোহোৱা হৈ যায় আছে মানে কথা ক'লে এতিয়া ভাগৰ লগা হৈছে কিয় বা এনেকুৱা হৈ আছে মই ধৰিব পৰা নাই ঠিক তাৰ মাজেৰে ভিডিঅ' বনাই আছোঁ কাৰণ ভিডিঅ' বনাই যিহেতুকে মই ভাল পাওঁ তাতে আৰু আজি হোলি লাষ্ট
সেইকাৰণে ভাবিলোঁ ভিডিঅ' নবনোৱাকৈ কেনেকৈ থাকোঁ তো বনাইছোঁ। সেইকাৰণে আশা কৰোঁ আপোনালোকে বুজি পাইছে। আচলতে আজি যিহেতু খানাটো খাইছে এইটো মানে প্ৰি প্লেনিং নহয় কি আমি গোটেইকেইটা লগ হৈ আজি খানা খাম, এনেকুৱা নহয়। মানে কি হ'ল, কাপোৰত মাৰ দি আছিল। তাৰপিছত আজি যিহেতুকে হোলিও লগাই আছে, হোলিও খেলিলোঁ অলপমান। তাৰপিছত মামী ক'লে আজি আলুৰ দম খাব বৰ মন যায় আছে। মায়ে ক'লে মানে বনাওঁ আৰু আলুৰ দম, কি কথা আছে। ঠিক আছে বাৰু, আলুৰ দমৰ খানাই খোৱা যাওক। তো এনেদৰে মানে কথাটো ওলাল আৰু খানা খাব আলুৰ দমৰ। তো আৰু ইচ্ছা গ'ল আৰু ৰখাৰখি কি কাৰবাৰ আছে। কোনো কেইদিন জীয়াই থাকিব, তো প্ৰত্যেকটো দিন মানে আনন্দময় কৰি তোলাৰ কাৰণে যদি এটা খানা খালোঁ চিম্পলকৈ বা গোটেইকেইটা লগ হৈ অলপ কথাই পাতিলোঁ, সেইটোকে ভাল লাগে নহয় জানো। তো এনেদৰে চলি আছে আৰু। তো আপোনালোকক দেখাই দিম, চাই থাকিব। আঞ্জা, এয়া ভাজা আৰু এয়া ভাত, আৰু এতিয়া আমি খাব লাগে। আলু কি জায়গা আছে, আলু কমকৈ দিব লাগে জায়গা দিন লাৰি দিলি আলু ইমান নকওঁ দে এই আমাৰ আলু দে হদধনিটো দি নাকমি হদধনি দিব মজা। কেনে হৈছে আলুৰ আঞ্জা? খাব জানো টেষ্টি খানা। আমাৰ বিলেনিও বহি গৈছে। আচ্ছা বাৰু নেক্সট গেছৰ আমাৰ দিছি বাৰু সিদিনা মই আলু বদমাছ ছোৱালীজনী কিয় বদমাছ ইমান কৰি থাকা? কিছ দিয়া এটা কিছি দিয়া ধুনুকে, মই অলপমান মৰি যাম। মৰি যাওঁ কিছ দিয়া এটা আলু দিয়া। আইও মিঠা মিঠা, আইও মিঠা মিঠা, আইও থ্যাংক ইউ। নাকো দিয়া। আইও মিঠা মিঠা আমা তোমাক দিব না। আইও অনিলৰ খানা দিনততো খালোঁৱে আলুৰ দম আৰু এতিয়া ৰাতিও বগা কথা নাচোঁ ভাই বলিয়ে উঠি আদা হৈ গ'ল গুণে ভাবছে যে ৰাতিখান কিয় মানে ইয়াতে আহিছোঁ, শুনি আৰু ৰাতি নানে। এই আমাৰ খানা যোগাৰ চলি আছে। ক নাই ভিডিঅ' বনাই আছোঁ, দীপৰা ভাত খাই দি মানে খানা খাই দি নহ'ল, ৰাতি আমি আৰু খাব লাগিব এতিয়া। গুণ গুণ কেনেকুৱা লাগিছে তোমাৰ? মামাৰ হাতেদি খাব পাম বুলি ভাবছিলোঁ, এতিয়া মাৰ হাতেদি খাব লাগে। 1.5 কিলো। বাকী যি নহওক জুইকুৰা কিন্তু মজা। কায়ো নাখালো আমি দুটাই মানে খানা খাব আজি সেইকাৰণে লাষ্টত লগ হৈ গোটেই খানা খালোঁ। আমি আগ দে বাপা কথা আনি খাম মোৰ পৰা ভৰি লাগ সাৰি দিম মিছিকে খাম দে খান্দি খান্দি হওক সৰু মাছেৰে পানীলাও আঞ্জা, মাছ ভাজি, দালি আৰু মাংস এনে একদম সাধাৰণভাৱে খালোঁ আৰু লগ হৈ ভাল লাগিল। কেনে আমিতো মজা পাইছোঁ।